মৰহি অহা এপাহ গোলাপ ফুলৰ চকুলোৰ দৰে এক গভীৰ বেদনাত ভাগি পৰিছিলোঁ মই। তিনিটা বছৰ তোমাৰ সৈতে পাৰ কৰি অহা সেই অন্তৰংগ মুহূৰ্তবোৰ, এয়া হয়তো মোৰ জীৱনৰ এক কৰুণ সমাপ্তি। বাৰিষাৰ বতৰত ভিজা কাপোৰেৰে তোমাৰ দুৱাৰদলিত অপেক্ষা কৰা, আহঁতজোপাৰ তলত বহি যৌৱনৰ কল্পনাত বুৰ যোৱা, খেলপথাৰৰ অ'ত ত'ত বহি কৰা সেই হাঁহি ধেমালিবোৰে বৰকৈ আমনি কৰে মোক। তুমিয়েই মোৰ আধৰুৱা প্ৰেম, কমল দুৱৰাৰ কালজয়ী সপোনৰ তুমিয়েই সাৰ্থক ৰূপ, আৰু তুমিয়েই যেন প্ৰতিজন দিকেদিয়ানৰ প্ৰেম আৰু ভালপোৱা।